UPPLৰ আনন্দৰ দিন আমি বহুত ভাল পাইছোঁ আৰু চিল্লিবাসী ৰাইজক আমি ধন্যবাদ দিব বিচাৰিছোঁ আৰু বিশেষকৈ চিল্লিৰ ভোটদাতাসকলে যি ভোটটো আমাক দিছে আমাক মৰম কৰিছে আৰু আমাৰ বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি 4 বছৰ আকাংক্ষা তেখেতসকলে যে সুখী হৈছে এইটো আজিৰ ইয়াৰ ৰিজাল্টৰ পিছত আমি গম পাইছোঁ। তো মই বিশেষকৈ এই সময়ত মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ দিব বিচাৰিছোঁ আৰু সকলোতকৈ আমাৰ ভোটদাতাসকলক মই ধন্যবাদ দিছোঁ। জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত এতিয়া UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক ভোটদান কৰিছে। তো আগন্তুক দিনত এনেকৈয়ে আমাৰ লগত থাকি আমি ৰাইজৰ লগত থাকি কাম কৰি যাব পাৰোঁ তাৰ চিন্তাটো আমাৰ লগত এটা ভালদৰে এটা সমন্বয়টো গঢ়ি তুলি যাতে আগবাঢ়িব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিম। এই সময়ত মই এটাই কথা ক'ব বিচাৰিছোঁ, এই আনন্দৰ সময়ত চিল্লিবাসী ৰাইজক এই বাই ইলেকশ্যনত তেখেতসকলে যি ধৰণে ভোটদানটো আমাক কৰিছে আৰু যি ভোটৰ ব্যৱধানত জয়যুক্ত কৰাবলৈ তেখেতসকলে আমাক সহায় কৰিছে তাৰ বাবে মই তেখেতসকলক ভোটদাতাসকলক বহুত বহুত ধন্যবাদ দিছোঁ। নাই ইয়াত মই অলপ আগতে কৈছোঁ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে কাৰণে কাম কৰা যি এটা পলিচিটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ আছে তেখেতৰ কাম কাজত সন্তুষ্টি মানে প্ৰকাশ কৰিছে ইয়াত ভোটদাতাসকলে। ইয়াত মাইনৰিটিৰ ভোটো পৰিছে, হিন্দুৰ ভোটো পৰিছে, বাকী সকলো মানে জনগোষ্ঠীৰ ইয়াত ভোট পৰিছে। গতিকে এই ভোট পৰাৰ বাবে আজি প্ৰায় আমাৰ 37,000 ভোটৰ ব্যৱধানত আমি জয়যুক্ত হৈছোঁ। BPFৰ যিজন প্ৰাৰ্থী আছে শুদ্ধ বসুমতাৰী তেখেতকো মই ধন্যবাদ দিছোঁ। তেখেতেও আজিৰ যি গণতন্ত্ৰৰ যি ছিষ্টেমত তেখেতে ইয়াত মানে অংশীদাৰী হৈ যি এটা সুশৃংখলভাৱে যি এটা ভোটদানৰ প্ৰক্ৰিয়া আৰু ভোটগ্ৰহণৰ প্ৰক্ৰিয়াটো ইয়াত সমাপ্ত কৰিবলৈ তেখেতে সহায় কৰিছে। গতিকে এই প্ৰক্ৰিয়াত সকলো ৰাজনৈতিক পাৰ্টিকো আমি মানে UPPL ফালৰ পৰা তেখেতসকলক ধন্যবাদ দিছোঁ আৰু বিশেষকৈ আমাৰ প্ৰাৰ্থীক মানে জয়যুক্ত কৰাবলৈ যিসকলে মানে দিনে নিশাই কাম কৰিছে UPPL BJP AGPৰ কৰ্মকৰ্তাসকল সকলোকে মই এইখিনিতে মানে এই সময়তে একে চেগতে মই আমাৰ UPPL ফালৰ পৰা তেখেতসকলক ধন্যবাদ দিছোঁ।